নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মধ্যাহ্ন ভোজন আঁচনিক লৈ বহুত দিনৰে পৰা চলি আছিল অপপ্ৰচাৰ। মধ্যাহ্ন ভোজন আঁচনি বন্ধ কৰাৰ বাতৰি ভিত্তিহীন। উক্ত বিষয়টো লৈ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি ক'লে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত লিখিছে, প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনি বন্ধ কৰাৰ বাতৰি সম্পূৰ্ণৰূপে অসত্য আৰু ভিত্তিহীন। বিদ্যালয়বোৰে নিয়মিতভাৱে চাউল পাই আছে আৰু পাই থাকিব। ভাৰতীয় খাদ্য নিগমৰ পৰা সমবায় সমিতিৰ জৰিয়তে বিদ্যালয়ক চাউল যোগান দিয়া হয় আৰু সমগ্ৰ শিক্ষাই খাদ্য নিগমক পোনপটীয়াকৈ ধন পৰিশোধ কৰে। এতেকে চাউলৰ বাবে বিদ্যালয়বোৰে কোনো ধন দিব নালাগে। এই বছৰ ইতিমধ্যে খাদ্য নিগমক 797.35 লাখ টকা মুকলি কৰি দিয়া হৈছে। 2024 চনৰ আগষ্ট মাহলৈকে বিদ্যালয়বোৰলৈ ৰন্ধাৰ খৰচৰ ধন মুকলি কৰা হৈছে। অতি সোনকালেই ৰন্ধাৰ খৰচৰ বাকী ধন বিদ্যালয়বোৰলৈ মুকলি কৰা হ'ব। আৰু সেইমতে বন্ধুসকল, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে, ৰাজ্যত মধ্যাহ্ন ভোজন আঁচনি বন্ধ নহয়। সেয়েহে বন্ধুসকল, ইতিমধ্যে সামাজিক মাধ্যমবোৰত যিবিলাক বাতৰি ওলাইছে সেইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন। ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় সন্দৰ্ভত এনেকুৱা ভুৱা বাতৰি পৰিৱেশন কৰাটো অত্যন্ত লজ্জাজনক বিষয়। আমি BCB আছামৰ ফালৰ পৰা এনেকুৱা ভুৱা বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ। বন্ধুসকল, আপোনালোকে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ ৰেগুলাৰ আপডেটছ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। We hope this video was informative and helpful. Thanks for watching the video.